নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কুকুৰে দিয়া এনে সংকেত আপুনি পাইছে নেকি? যদি পাইছে তেনে আপুনি এজন ভাগ্যৱান ব্যক্তি। যি মানুহে কুকুৰে দিয়া তিনিটা সংকেতৰ ভিতৰত এটা সংকেতো পায়, তেওঁ ধনী হোৱাটো একেবাৰে নিশ্চিত হৈ পৰে। এই কথা শুনি আপুনি আচৰিত হ'ব, কুকুৰে দিয়া সংকেতৰ ওপৰত নিৰ্ভৰ কৰি মানুহ কেনেকৈ ধনৱান হ'ব পাৰে। আপুনি জানি আচৰিত হ'ব যে এইকেইটা সংকেতৰ যদি আপুনি এটা সংকেতো পায়, তেনে আপুনি হৈ পৰিব পাৰে কোটিপতি। কুকুৰ হৈছে এনে এবিধ জীৱ যি বিপদ বা সম্পদৰ আগজাননী আগতীয়াকৈ উমান পায়। যিসমূহ সংকেতৰ জৰিয়তে কুকুৰে আপোনাক মোক আগতীয়াকৈ কিছু কথাৰ উমান দিয়ে, হয়তো সেই কথাসমূহৰ অৰ্থ বুজি নোপোৱাৰ বাবেই আমি বহু সময়ত বিপদৰ সন্মুখীন হ'ব লগা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক কুকুৰে দিয়া এনে কেইটামান সংকেতৰ বিষয়ে জনাম, যিকেইটা যদি আপুনি পায় তেনে আপুনি ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। এই পৃথিৱীত এটাই জীৱ আছে যি ভৱিষ্যতৰ সকলো কথা উমান পায় আৰু সেই সংকেতসমূহ নিজৰ চাল চলন বা মাতৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰে। যেতিয়া আপোনাৰ ঘৰলৈ যিকোনো বিপদ আহিব, সেই কথাসমূহ কুকুৰে আগতীয়াকৈ গম পায়। আৰু আপোনাৰ ঘৰলৈ যদি ভাল দিনৰ আগমন হয়, সেই কথাও কুকুৰে আগতীয়াকৈ গম পায়। কুকুৰে দিয়া এই সংকেতসমূহ যদি আপুনি বুজি পায় বা জানে, তেনে আপুনি সতৰ্ক হৈ সাৱধান হ'ব পাৰিব আৰু আগন্তুক বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। আপুনি হয়তো এনে বহু মানুহ দেখিছে যি নিজৰ ঘৰৰ সদস্যসকলক যিমান বিশ্বাস কৰে তাতকৈ কুকুৰক বেছি বিশ্বাস কৰে। তেওঁলোকে যিকোনো কামত যোৱাৰ সময়ত কিবা কাম আৰম্ভ কৰাৰ আগতে নিজৰ ঘৰৰ কুকুৰটোক মৰম কৰে। সেই সময়ত কুকুৰটোৱে দিয়া সংকেতৰ ওপৰত লক্ষ্য কৰিয়েই তেওঁ কামটো শুভ হ'ব নে অশুভ হ'ব জানিব পাৰে। আপোনাৰ ঘৰত কুকুৰ থাককেই বা নাথাকক, আপোনাৰ জীৱনলৈ যেতিয়া ভাল বা বেয়া দিনৰ সূচনা হ'ব, আমি আজিৰ ভিডিঅ'ত কোৱা সংকেতকেইটা কুকুৰৰ পৰা আপুনি পাবই। যদি আপুনি কুকুৰে দিয়া সংকেতকেইটা বুজি পায়, তেনে কেতিয়াও আপুনি বিপদত পৰিব নোৱাৰে আৰু আপুনি ধনী হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চায়, তেনে কুকুৰে দিয়া সংকেতসমূহৰ বিষয়ে জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কুকুৰে দিয়া কি কি সংকেত পালে এজন মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহে আৰু বেয়া দিনৰ শেষ হৈ ভাল দিনৰ সূচনা হয়, লগতে ব্যক্তিজন ধনী হ'বলৈ সক্ষম হয়। কুকুৰে দিয়া সংকেতসমূহৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সকলো জীৱৰ অধিকাৰী দেৱতা মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। হৰ হৰ মহাদেৱ। বহু মানুহেই কুকুৰক ভাল পায় আৰু বহু মানুহেই কুকুৰক বেয়া পায়। বহুতে আকৌ কুকুৰক দূৰৰ পৰাই খেদিব বিচাৰে। বহুতে কুকুৰক অপশক্তিৰ লগত জড়িত থকা বুলি ভাবে। আচলতে কুকুৰ হৈছে এই পৃথিৱীত মানুহৰ একেবাৰে উপকাৰী প্ৰাণীটো। গৰাকীৰ উপকাৰৰ বাবে কুকুৰে নিজৰ প্ৰাণকো ত্যাগ কৰিবলৈ ভয় নকৰে। সময়ে সময়ে সেয়েহে কুকুৰে গৰাকীৰ কাষ চাপে আৰু নিজৰ বিভিন্ন চাল চলন মাতৰ জৰিয়তে বিপদ বা সম্পদৰ আগজাননী দিয়ে গৰাকীক। অন্য জীৱতকৈ কুকুৰৰ জ্ঞান শক্তি বহু পৰিমাণে বেছি। সেয়েহে কুকুৰে কিবা কথা সোনকালেই বুজি পায় আৰু জানিব পাৰে, আৰু লগতে বিভিন্ন কৌশল প্ৰয়োগ কৰি মানুহলৈ সেই সংকেতসমূহ প্ৰেৰণ কৰে। মৃত্যু, দুৰ্ঘটনা, অপশক্তি আগমন খবৰ দিয়াৰ উপৰিও কুকুৰে ব্যক্তিৰ জীৱনলৈ ভাল দিন বা বেয়া দিনসমূহৰ আগতীয়াকৈ জাননী দিয়ে। আমি আজিৰ ভিডিঅ'ত আপোনাক যিসমূহ সংকেতৰ বিষয়ে ক'ম, সেয়া একেবাৰে সত্য। ইয়াৰ প্ৰমাণ আছে। এবাৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰত ৰাতি ক'ৰবাৰ পৰা কেইবাটাও কুকুৰ আহি কান্দি থকা পৰিলক্ষিত কৰিছিল। তেওঁ যেতিয়া বাহিৰলৈ ওলাই আহিছিল, সেই কুকুৰকেইটাই তেওঁৰ ওচৰলৈ আহিছিল, বাৰে বাৰে তেওঁক ঠেলি ঠেলি ভিতৰলৈ যাবলৈ সংকেত দিছিল। তেওঁ তেতিয়া আচৰিত হৈছিল আৰু ঘৰৰ ভিতৰলৈ গৈছিল। পিছদিনা পুৱা তেওঁ ওচৰ চুবুৰীয়াক মাতি এই সকলো কথা জনাইছিল। পিছদিনা তেওঁ ব্যৱসায়ৰ বাবে ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হৈছিল। কিন্তু পলাই যেতিয়া তেওঁ যাবলৈ ওলাইছিল, তেতিয়া সেই ৰাতি দেখা কুকুৰকেইটা আহি পুনৰ সেই স্থানত উপস্থিত হৈছিল আৰু এটা কুকুৰ আহি তেওঁ বাহনখনৰ চকাৰ সন্মুখত শুই পৰিছিল। কিন্তু সেই ব্যক্তিজনে সেই সংকেত বুজি নাপালে। বাৰে বাৰে কুকুৰটোক খেদি পঠাইছিল। এবাৰ কুকুৰটোৱে সেই ব্যক্তিৰ গাড়ীখনত জঁপিয়াই দিছিল
আৰু দ্ৰুতগতিত গৈ থকা গাড়ীখনৰ আগত পৰি কুকুৰটোৰ মৃত্যু হৈছিল। যেতিয়া কুকুৰটোৰ মৃত্যু হৈছিল তেতিয়াও সেই ব্যক্তিজনৰ মন সলনি হোৱা নাছিল। তেওঁ কুকুৰে দিয়া সংকেতৰ বিষয়ে জনা নাছিল। ব্যক্তিজনৰ ভাগ্য ইমানেই বেয়া আছিল, তেওঁ ঘৰৰ পৰা 1 ঘণ্টা বাট যোৱাৰ পাছতেই তেওঁ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁৰ মৃত্যু হয়। যদি ব্যক্তিজনে সেই কুকুৰে দিয়া সংকেতসমূহ বুজি পালেহেঁতেন তেতিয়া তেওঁৰ মৃত্যু নহ'লহেঁতেন। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কুকুৰে দিয়া কি সংকেত পালে ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। ঘৰলৈ মাতা লক্ষ্মীৰ আগমন হৈ ধন সম্পদেৰে ভৰি পৰে ঘৰখন। লগতে কুকুৰে দিয়া কি সংকেত পালে ব্যক্তি সাৱধান হোৱা অত্যন্ত প্ৰয়োজন। 1 নম্বৰতে হৈছে, যদি আপোনাৰ ঘৰলৈ অচিনাকি কুকুৰ আহে, আপুনি নপঢ়াকৈ কুকুৰ আহি আপোনাৰ ঘৰত চাপেহি বা আপোনাৰ ঘৰত থাকিবলৈ লয় বা কুকুৰে আহি আপোনাৰ ঘৰত পানী খায়, সেয়া একেবাৰে শুভ লক্ষণ। কুকুৰে বহু কথাই পূৰ্বৰ পৰাই উমান পায়। আপোনাৰ ঘৰলৈ যে ভাল দিনৰ সূচনা হ'ব, দেৱী লক্ষ্মীৰ কৃপাত যে ধনৱান হ'বলৈ গৈছে আপুনি, সেয়া কুকুৰে গম পাইছে। সেয়েহে ভৱিষ্যতৰ শান্তিৰ বাবে আপোনাৰ ঘৰখন বাছি লৈছে সেই কুকুৰে। ভৱিষ্যতৰ দিনত যে তাৰ আশা পূৰণ হ'ব, সেয়েহে আপুনি নিবিচৰাকৈয়ে সেই কুকুৰটোৱে নিজে নিজে আহি আপোনাৰ ঘৰত বাস কৰিব বিচাৰিছে। সেয়েহে অচিনাকি কুকুৰে যদি কেনেবাকৈ আহি আপোনাৰ ঘৰত বাস কৰিব লগা হয় বা বাস কৰেহি বা আপোনাৰ ঘৰত পানী খায়হি, তেনে আপুনি নিশ্চিন্ত হ'ব পাৰে যে ভৱিষ্যতৰ দিনত আপোনাৰ ঘৰত লক্ষ্মী দেৱী বাস হ'ব, ধন টকা পইচাৰে আপোনাৰ ঘৰখন সমৃদ্ধিশালী হ'ব। সেয়েহে নিজৰ ঘৰৰ বাহিৰত জীৱ জন্তুৰ বাবে কিছু পানী ৰখাটো অত্যন্ত শুভ। যদি আপোনাৰ ঘৰৰ বাহিৰত কিছু পানী ৰাখিব পাৰে, চৰাই চিৰিকটি বা পশু পক্ষীয়ে যদি সেই পানী খায়, তেনে আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত শুভ হ'ব। কষ্ট নকৰাকৈ কোনো মানুহেই ধনী বা সফল হ'ব নোৱাৰে। যদি আপুনি কষ্ট কৰিও সফলতা পোৱা নাই, চেষ্টা কৰি আছে, তেনে ক্ষেত্ৰত যদি কুকুৰে আপোনাৰ ঘৰত নিজে নিজে আহি থাকিবলৈ লয় বা আপোনাৰ ঘৰত পানী খায়, তেতিয়া আপুনি নিশ্চয় জানিব আপোনাৰ জীৱনলৈ সফলতা আহি গৈছে। আপোনাক উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰে। 2 নম্বৰতে হৈছে, যদি অচিনাকি কুকুৰে আপোনাৰ ঘৰত আহি নিজৰ গা চেলেকি থকা আপোনাৰ দৰ্শন হয়, তেনে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহিব। কুকুৰে কৰা এনে কাৰ্যৰ জৰিয়তে দেখাজনৰ বাবে ধন সম্পদৰ যোগ আহে। গাড়ী মটৰ মাটি সম্পদৰ গৰাকী হ'ব পাৰে। শাস্ত্ৰ অনুসৰি অচিনাকি কুকুৰে যদি আহি আপোনাৰ ঘৰত নিজৰ গা চেলেকি থকা আপুনি দেখা পায়, সেই দেখাজনৰ ভাগ্য উদয় হয়। কম দিনত ধন টকা পইচা সম্পদৰ গৰাকী হ'ব পাৰে। আপুনি যদি আপোনাৰ ঘৰত কেতিয়াবা এনেকুৱা কৰা দেখিছে, কুকুৰে গা খজুৱাই থকা দেখিছে, এনে কাৰ্য দেখাৰ ফলত আপুনি যিকোনো কৰ্মত আপুনি সফলতা পাব। ব্যৱসায় বাণিজ্য যদি কৰি আছে, সেই ব্যৱসায় বাণিজ্যত অধিক উন্নতি হ'ব। যদি আপুনি গুৰুত্ব দিব পাৰে, আপোনাৰ ব্যৱসায়ৰ উন্নতি চাৰিওফালে বিয়পি পৰিব। যিকোনো কামত উন্নতি হোৱাটো একেবাৰে সত্য হ'ব। ইয়াৰ উপৰিও যদি কুকুৰে আহি আপোনাৰ ঘৰত খাদ্য গ্ৰহণ কৰে, অৰ্থাৎ অচিনাকি কুকুৰে যদি আপুনি নিবিচৰাকৈয়ে আহি আপোনাৰ ঘৰত খাদ্য খায়, তেনে আপুনি জানিব আপোনাৰ ঘৰলৈ মা অন্নপূৰ্ণাৰ কৃপা পৰিছে। মা অন্নপূৰ্ণাৰ কৃপাত আপোনাৰ ঘৰত ধান চাউল বা খাদ্য বস্তুৰ কেতিয়াও অভাৱ নহয়। অন্নপূৰ্ণাৰ লগতে মাতা লক্ষ্মী বাস হৈ আপোনাৰ ঘৰৰ উন্নতি হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব। যদি কুকুৰে এনেকৈ আহি আপোনাৰ ঘৰত খাদ্য খায়, তেনে আপুনি সেই কুকুৰক কেতিয়াও খেদি নপঠাব। পাৰিলে ভিতৰৰ পৰা খাদ্য দিবলৈ চেষ্টা কৰিব। যদি সেই কুকুৰক তাৰ ভোক গুচি যোৱাকৈ খাদ্য খুৱাব পাৰে, তেনে আপোনাৰ বাবে বহু ভাল হ'ব। মাতা অন্নপূৰ্ণাৰ লগতে মাতা লক্ষ্মী দেৱীৰ কৃপা পাবলৈ আপুনি সক্ষম হ'ব। 3 নম্বৰতে হৈছে, যদি আপুনি কোনো কামত ওলাই যোৱাৰ সময়ত কুকুৰে আহি আপোনাৰ ওচৰত নেগুৰ লৰাই লৰাই আপোনাক চাই চাই আগবাঢ়িব খোজে, তেনে সেই সময়ত আপুনি অলপো পলম নকৰি আপোনাৰ কৰ্মত যাত্ৰা কৰিব। ইয়াৰ অৰ্থ এয়াই যে সেই মুহূৰ্ত অতি শুভ মুহূৰ্ত আৰু আপুনি সেই মুহূৰ্তত যদি যাত্ৰা কৰে, অতি ভাগ্যশালী হ'ব। আপুনি যোৱা যিকোনো কামত সফলতা পাব। পৰীক্ষা নিৰীক্ষা বা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ যোৱাৰ সময়ত যদি এনে কাৰ্য কৰে বা কোনো শুভ কামত যোৱাৰ সময়ত যদি কুকুৰে এনে কৰে, তেনে ভগৱানৰ প্ৰতি আপুনি প্ৰণাম জনাই আপুনি লগালগ সেই কাৰ্যত যাত্ৰা কৰিব। আপুনি 100% সফলতা পাব আৰু আপোনাৰ সফলতাত গৌৰৱ অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি ক'ৰবাত যোৱাৰ সময়ত কুকুৰে আপোনাৰ সন্মুখত নিজৰ গা খজুৱাই, তেনে আপুনি নিশ্চয় জানিব আপুনি যি কামত যাব, সেই কামত আপোনাৰ অৰ্থ উপাৰ্জন হ'ব। আপুনি ধনৱান হ'ব পাৰিব।
কুকুৰৰ এনে কাৰ্যৰ জৰিয়তে ব্যক্তিৰ জীৱনলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হয়। এনেধৰণৰ সংকেত পালে নিশ্চয় জানিব আপোনাৰ বাবে ভাল দিনৰ আগমন হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া কুকুৰে দিয়া কেইটামান অত্যন্ত অশুভ সংকেতৰ বিষয়ে জানো আহক। যিসমূহ যদি আপুনি পায় তেনে আপুনি অত্যন্ত সাৱধান হোৱাটো অতি প্ৰয়োজন, নহ'লে আপুনি মহা বিপদত পৰিব পাৰে। 1 নম্বৰতে হৈছে, যদি কুকুৰে প্ৰায়েই আপোনাৰ ঘৰৰ আশে পাশে আহি কান্দি থাকে তেনে আপুনি অত্যন্ত সতৰ্ক হোৱাটো দৰকাৰ। কাৰণ কোনো কাৰণ নথকাকৈ যদি কুকুৰে আপোনাৰ ঘৰৰ আশে পাশে আহি প্ৰায়েই কান্দি থাকে তেনে আপোনাৰ ঘৰলৈ মৃত্যু ভয় অহাটো একেবাৰে নিশ্চিত হৈ পৰে। এনে সংকেত পালে মানুহৰ আকস্মিক দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰে। এনে কাৰ্য বা এনে সংকেত পালে প্ৰতিদিনেই বাবা গণেশৰ চৰণত চাকি বন্তি দি পূজা প্ৰাৰ্থনা কৰাৰ ব্যৱস্থা কৰিব। বাবা গণেশক সন্তুষ্ট কৰিব পাৰিলে আপুনি যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব। 2 নম্বৰতে হৈছে, কুকুৰে যদি মাংসৰ টুকুৰা বা কোনো জীৱৰ মৃত অংশ আনি আপোনাৰ ঘৰৰ চৌহদত ৰাখে বা আপোনাৰ ঘৰৰ চৌহদত খাইহি আপোনাৰ দৃষ্টিগোচৰ হয় তেনে তৎক্ষণাত সেই বস্তু ঘৰৰ পৰা বা চৌহদৰ পৰা বাহিৰ কৰি দিব আৰু সেই ঠাই পানীৰে পৰিষ্কাৰ কৰি দিব। কুকুৰৰ এনে সংকেত অতি অশুভ। এনে সংকেতে মানুহক ৰোগী আৰু বেমাৰী হোৱাৰ সংকেত দিয়ে। যদি সোনকালে প্ৰতিকাৰ নকৰে বেমাৰ ব্যাধিত মানুহৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। ইয়াৰ উপৰিও কুকুৰে আপোনাৰ ঘৰৰ চৌহদত যদি কাজিয়া কৰে তেনে আপোনাৰ ঘৰত সাৱধান হোৱাটো অত্যন্ত দৰকাৰ। কাৰণ কুকুৰে নিজৰ মাজত যদি ঘৰৰ চৌহদত কাজিয়া কৰে তেনে ব্যক্তিৰ জীৱনত কাজিয়া পেচাল হয়। আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া পেচাল হৈ আপোনাৰ ঘৰলৈ দুখ দৰিদ্ৰতা বা অশান্তি নামি আহিব পাৰে। এনে কাৰ্য দেখিলে তৎক্ষণাত সেই কুকুৰ আপোনাৰ ঘৰৰ চৌহদৰ পৰা বাহিৰ কৰি দিব আৰু এনে কাৰ্য দেখিলে ঘৰৰ প্ৰতিটো কোঠাত নিমখ মিশ্ৰণ পানী ছটিয়াব লাগে। এনে কাৰ্যৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যায়, ফলত ঘৰলৈ সুখ শান্তি ঘূৰি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, কুকুৰে দিয়া এনে সংকেতসমূহ যদি আপুনি পায় তেনে এইসমূহ কাম নিশ্চয় কৰক, আপুনি সফল হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।